এইটো চেনেল তন্মাইছো ব্লগ গাইছ আজি দেৱালী আৰু দেৱালী আজি বিশেষ একো নাই আৰু আমাৰ গাঁওখনৰ আজি কি ডেকৰেশ্যন হৈছে তাকে দেখুৱাম বুলি ভাবিছোঁ ভিডিঅ'টো চাই থাকিব ফুৰিব আহি আছোঁ ৰাতি হোৱা নাই ৰাতি হ'ব অলপ দেৰি পিছত আৰু ৰাতি হ'লে আৰু ভাল লাগিব গাঁওখন আৰু গাঁওখন দেখুৱাব যাই আছোঁ কিছুমানে লাইট লগাইছে আৰু লাইটবোৰ দেখুৱাম ব'লক এইফালে আহি গ'ল ইউটিউবাৰ এই দুটা ইউটিউবাৰো হয় আপোনালোকক ইউটিউবাৰ ডেছক্ৰিপশ্যনত দি দিম ছাবস্ক্ৰাইব কৰি ল'ব এইটো দেৱৰ্ষি বৰা ইউটিউব চেনেল আৰু অলপ হাঁহিলেও ইউটিউব চেনেল আপোনালোকে ছাপোৰ্ট কৰিব ৰাতি হোৱালে ইয়াতে অলপমান আড্ডা মাৰি লৈছোঁ ৰাতি হোৱালে ইয়াতে অলপমান পুলৰ আড্ডা মাৰিছোঁ ৰাতি হ'ব দি আছোঁ ৰাতি হ'লে আৰু গাঁওখনলৈ যাম কি মজা লাইটিং কৰিছে ইয়াতে ফাইনেলি ৰাতি হৈ গ'ল আৰু আমাৰ গাঁওখনলৈ যাই আছোঁ ইয়াতে আধা ক'ৰবাত এনেকুৱা পথাৰৰ ঠাইত আহিছোঁ আৰু পথাৰৰ ঠাইত আহিছোঁ কাৰণে ইয়াতে ক'তো লাইটিং দেখা নাপাব আৰু মোৰ টাইপৰ ডালৰ লাইটিং দেখা পাই আছে আৰু গাঁৱত যাই আছোঁ লাইটিং চাওঁ এঘৰ মানুহ আমাৰ গাঁৱৰ মানে এইফালে নতুনকৈ আহিছে চাওঁ কি মজা লাইটিং কৰিছে এই মজা লাগিছে কিন্তু দেৱালীৰ এইটো বস্তুৱে মোৰ বেছি ভাল লাগে লাইটিংটো এইবিলাক বোম ফটকা ফুটোৱাতকৈ এইবিলাক লাইটিং কৰি বেছি ভাল পাওঁ মই সেইবাবে আপোনালোকক দেখাইছোঁ গাঁও আহি পাই গ'লোঁ গাঁৱৰ প্ৰৱেশ কৰিলোঁ জাষ্ট ডাঙৰ ডাঙৰ বিল্ডিং আৰু ইয়াতে কি আল্টিমেট লেভেলৰ লাইট কিবা এটা ভাল লাগিছে লাইটকেইটা দেখি এইটো দেৱালী এনেও কেউফালে আন্ধাৰ আৰু এইটো ধামাকা বুলি কৈছোঁ এইটো ফটকাৰ ধামাকা নহয় এইটো লাইটিঙৰ ধামাকা হয় লাইটিঙৰ ধামাকা দেখুৱাওঁ এইটো ভিডিঅ' ফটকাৰ ধামাকা মানে এতিয়া আৰু ফটকা ফুটোৱাৰ দিন নাই এইটো আমাৰ ওচৰৰ বৰমাহঁতৰ ঘৰ হয় আৰু লাইটিংটো মজা লাইটিং কৰিছে ইয়াতে এই ডেক'ৰেশ্যনটো মজা কৰিছে কিন্তু ইটছ ডেক'ৰেশ্যন ইজ ভেৰি গুড এই মজা লাইট লগাইছে এই চালিয়া লাইট লগাইছে এনেকুৱা লাইটবিলাক বেছি ভাল লাগে আনকমন লাইটবিলাক ইমান জিলিমিলি লাইটবিলাক ইমান ভাল নালাগে বাৰু আপোনালোকক কি নাজানো কমেণ্ট কৰিব আপোনালোকক কেনেকুৱা লাইট ভাল লাগে মোক এইটো আনকমন লাইটবিলাক ভাল লাগে যিটো এক ৰং এইবিলাক লাইটিং মজা কৰিছে লাইটিং মজা কৰিছে ডেক'ৰেশ্যনটো মজা কৰিছে কিন্তু ডেক'ৰেশ্যন ইজ গুড এখন পেণ্ডেলৰ মালিকৰ ঘৰ হয় ডেক'ৰেশ্যনটো ভাল হ'বই কিছু চালিয়া বনাইছে এইবিলাকো ঘৰ মজা বনাইছে কিন্তু দেৱালী নে ৰাস ধৰিব নোৱাৰা হৈছে লাইটিং ৰাসত দিয়া দিছে একদম মজা এডিটিং লাইটৰ এডিটিং ইজ বেষ্ট এডিটিং এই মজা এডিটিং ইউটিউবাৰে মোৰ 73 ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে আজি বম ফুটাব বুলি কৈছে আৰু বম ফুটাব যাই আছোঁ আকৌ গাঁৱত আহি গ'লোঁ এতিয়া আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু মোৰ ঘৰত চাকি দি আছে আৰু সেই চাকি দিয়া অলপমান ময়ো সহায় কৰি দিব চাকি দি আছে মাই কি কৰি আছা এবাৰ চেনেলটো কওঁ ছাবস্ক্ৰাইব কৰিবা কওঁ আমাৰ মায়ে বম লাজ কৰে সেইকাৰণে ক'ব দিয়ক পিছে মই চাকিটো দি দিওঁ আৰু মই ঘৰত যেনেকৈ লাইট লগাইছোঁ কেনে হৈছে নাজানো এইবিলাক লাইট চাইট পাক খাই আছে দেখোন এইটো দেউতাই মায়ে মিলি ৰংগলী বনাইছে কেনে হৈছে নাজানো আপোনালোকে কমেণ্ট কৰিব আৰু এইবিলাক লাইট জইন লাগি গৈছে পুৰিছে কি গৰম এই এক কালাৰ যে আৰু ইয়াৰ লাইট বেছি কাৰেণ্ট লাগে এক কালাৰ এইটো জ্বলিবৰ কাৰণে সেইবাবে বেয়া গৰম উঠিছে 3 ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে দেৱৰ্ষি বৰা ইউটিউবাৰে মোৰ কাৰণে বম ফুটাম বুলি কৈছে আৰু এতিয়া বম ফুটাব বোলে 73 ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে ফটকা ফুটাম বুলি কৈছে বম নহয় কিন্তু ফটকা আৰু 100টা ছাবস্ক্ৰাইবাৰ হ'লে ফুলজাৰি ফুটাম এই 73টা ছাবস্ক্ৰাইবাৰৰ পাৱাৰ আজি ভিডিঅ'টো ইমানেই আছিল মানে লগৰ লগত ঘূৰিলে মানে কি ভাগৰ লাগে নে নালাগে গম নাপায় এতিয়া ঘৰত আহি এনেকুৱা ভাগৰ লাগিছে ভৰি চৰি বিষ উঠি গৈছে আৰু আজি ঘূৰিলোঁ ফটকা নামাৰিলোঁ বমো নামাৰিলোঁ আজি খালোঁ ঠিকছে খালোঁ আৰু পেট চেট ভৰ্তি হৈ আছে বাই বাই আৰু ভিডিঅ' নবনাওঁ